ৰাতিহে বেছি এক্টিভ হওঁ, সেইটো কাৰণে মই ৰাতি আহাৰটোৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু ৰাতি খাবৰ কাৰণে আমি বনালোঁ আজি মাছ, আলু, বিলাহী জোল। আৰু সেইটোকে মই আপোনালোকৰ লগত দেখালোঁ। খাই বৈ এতিয়া আজৰি হৈ গ'লোঁ। খাই বৈ লোৱাৰ পাছত আজি মই আপোনালোকক এটা স্কিন কেয়াৰ দেখাম বুলি ভাবিছোঁ। আৰু স্কিন কেয়াৰটোৰ কাৰণে মই অকণমান হালধি এনেকৈ ৰুকি লৈছোঁ। ৰুকি লোৱাৰ পাছত তাত অকণমান বেচন দিছোঁ। বেচন দিয়াৰ পাছত অকণমান চেনি দিছোঁ যাতে স্ক্ৰাবৰ ফিলটো আহে। তাৰপাছত অকণমান নেমু ৰস চেপি দিছোঁ আৰু ধুনীয়াকৈ এইটো মিক্স কৰি ল'ম। আৰু মিক্স কৰি লোৱাৰ পাছত ধুনীয়াকৈ ফেচটোত এপ্লাই কৰি দিম। এপ্লাই কৰাৰ পাছত অকণমান 5 মিনিট সময় তাক থৈ দিম। আৰু লগাই থাকোঁতে অকণমান 1-2 মিনিটমান স্ক্ৰাব কৰাৰ নিচিনাকৈ মুখত এনেকৈ ঘঁহি দিম। এতিয়া মুখত এপ্লাই কৰা হৈ গ'ল। আৰু এতিয়া মই এইখিনি 5 মিনিট সময় ৰাখি পেলাই ইয়াক পানীয়েদি ধুই দিম। পানীয়েদি ধোৱাৰ পাছত তাৰপিছত যোনটো মোৰ নিজৰ ক্ৰীম হয় সেইটো এপ্লাই কৰিম। আৰু মোৰ মুখত এটা পিম্পলছ ওলাই থকাৰ কাৰণে, পিম্পলছ হৈ থকাৰ কাৰণে মই এটা দৰৱ লগাই পেলাই লগাই দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ মই শুই থাকিম।